हेलो फ्रेंड कारेन्ट आसामলৈ स्वागतम। আজি মই এজোপা বৰ ধুনীয়া গছ আপোনালোকক দেখুৱাই আছো। নিশ্চয় আপোনালোকে গছজোপা চিনি পাইছে, হয়তো আপোনাৰ বাৰীত গছজোপা আছে। এই গছজোপা কেইটামান ভাল গুণ হ'ল, যদি আপোনাৰ কেতিয়াবা দাঁতৰ বিষ হয় তেতিয়া ইয়াৰ ডাল এটা আনি আপুনি দাঁত মাজন কৰিলে দাঁতৰ বিষ উপশম হ'ব, বীজাণুবিলাক মৰি যাব, দাঁতবিলাকো চকচকীয়া হ'ব। ২ নম্বৰ হ'ল, আপোনাৰ যদি পুখুৰী আছে তাত পেলাই থ'ব পাৰে, তেতিয়া মাছবিলাকে তাত থাকি ভাল পায়, মাছৰ বৃদ্ধি হয়। কিন্তু এটা কথা আপোনাক ক'বই লাগিব, সেইটো হ'ল যদি এই গছজোপা আপোনাৰ বাৰীত আছে তেতিয়াহ'লে সেই গছজোপা আপুনি উঠাই নি এৰাবাৰী নাইবা গিজিং জেগাত বা স্কুল নামঘৰ আদি জেগাত ৰোপণ কৰি দিয়ক। এই গছজোপাত বিভিন্ন অপদেৱতা বাস কৰে। যদি আপোনাৰ বাৰীত আছে নিশ্চয় আপুনি এই ফল ভোগ কৰিছে। পতি পত্নীৰ মাজত ই মিল নাইকিয়া কৰে, ভাই ভাইৰ মাজত ই কণ্ডলৰ সৃষ্টি কৰে, ধন টকা পইচা ঐশ্বৰ্য বিভূতি দিনে দিনে নাশ কৰে। হয় বন্ধু, ঠিকেই শুনিছে আপুনি, ই আপোনাৰ ধন জন টকা পইচা মান সন্মান সকলো শেষ কৰি দিব। গতিকে এই গছজোপা আপোনাৰ ঘৰৰ চাৰিবেৰৰ পৰা নিলগত ৰোপণ কৰক। হেল্ল' ফ্ৰেণ্ড, মোৰ ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পাইছে, তেতিয়াহ'লে এটা লাইক কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। এটা আপোনাৰ লাইকেই মোক নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।